কেনে গৰম লাগছে মোৰা আজি ৰ'দটো কি টেং টেং কেন দিছে আহুন বাকি কৰি আছে হাক এটা ফোন কৰোঁ ৰ কিয়ে তোন ক'ত আছা নেখালোঁ পাবজি ময়ে মাৰি থাকবা লাগে তোন আগতে মৰা নৰো দে আৰু মোৰ মোবাইলত ইমান চাৰ্জো নাই এটা কাম কৰ তোন দিনে আমাৰ ঘৰত মই ওলাই নাযাওঁ দে যিহে ৰ'দ দিছে নৰো দে ওলাই যাবা তোন আমাৰ দাদা দে আচ্ছা তই পাপা ঐ বাহিৰে কেনে ৰ'দ দিছে অলপাই নৰি গা চা একদম পুৰি যায় গোটেই তাহোন কি আহি পা নাই নাকি তাহোন আহি পা নাই ৰ তই বহিয়া কি কৰি আছিলি ঘৰত তই কি কৰবি এনেই আছিলোঁ বহি লাইন চাইন নাই দেখছা না কেনে গৰম দিছে সেইকাৰণে তই মাতলি ফোন কৰিলি তোৰ ঘৰতে আহিলোঁ তাহোন যেথেন আহিব তেথেন আহিব বল আমি বল ৰুমত যাওঁ বল 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 বিচনাতে বহ কিবা খাবি নাকি এথেন নাখাওঁ দে পিছত ভোক লাগলে খাম দে এথেন খাব চাব মন নাই এই গৰমত কি কৰি থাকা তই ঘৰত তোক দেখোন ফোনটো গ'লে একবাৰো ৰিচিভে নকৰা থাকোঁ আৰু এনেই কিবা কিবি চাই ইউটিউব চাই থাকোঁ ফোনটোত মই মোৰ ইউটিউব চাই থাকোঁতে নেটপা যায় মোৰো একেই দে তই পিছে কি চাবা ইউটিউবত কচোন মই ওলাক ৰেচি ভিডিঅ' সোপা চাই থাকোঁ মস্ত ভাল লাগে গোটেই মস্ত হাঁহি উঠে মোৰ সেই চাই থাকোঁতে যায় হয় নেকি মই আৰু বিকাশ দাৰ ভিডিঅ' চাই থাকোঁ মোৰ বিৰাট ভাল লাগে জিত থকাকেন কয় হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল মোৰো এটা ডাইলগে ভাল লাগে হৰেণ কেমেৰাটো ৰেডি কৰে সদায় তোক কৈ থাকবা লাগে চাওঁ মই কেতিয়াবা বিৰাট ভাল লাগে মোৰো আৰু মই সেই পুলক নিশাচৰৰ ভিডিঅ'বিলাকো চাই থাকোঁ নাট ঠগালং বিৰাট ভাল লাগে মোৰ এইটো ডাইলগ নাট ঠগালং আৰু আমাৰ ডিম্পুদা হে দোস্ত মোৰো মস্ত ভাল লাগে মই আহাৰ ভিডিঅ' চাম মই বিৰাট ভাল পাওঁ একেদে হ'লি আহোন দেখোন নাইলাকেয়ে কিবা কৰি আছে ঘৰত দেউতাই কি কৰব ভাল পোৱা পিকেইটাৰ লগত কথা পাতি আছে তাহোন দেউতাই হেল্ল' বাপ্পা ৰ'দত আৰু মই বাজাৰত যাব লাগিব এটা ভেজাল মৰিয়ে নাহে দে যাই আছোঁ দে কাই ফোন কৰিছিলে মাই ৰ কিবা বোলে আনবা লাগে মই যাওঁ দে হ'লি গধূলাক লগি একপাক আহিম দে আহোন দুটা আহিলি দে যা হ'লি গধূলা আহিবি কি হ'ল নহয় ৰ তোৰ তাত নামেন চেকৰ আছে যদি নেদা কিয় চেকৰ নাই চাধা আছে খাবি নাকি চাই বেটা ভিক্ষাৰী নাখাওঁ তই খাই থাক বাপেৰ পৰা চাধা চুৰ কৰি লাজ নাই বেটা নিলজ্জ দে গেলোঁ মই দে যা গধূলা আহিবি বেটা চেকৰ এক পেকেটৰ দাম 20 টকা আৰু সিক মই চেকত দিব লাগে নাখলি কি বোলে কনজুচ বেটা